এই পৃথিবীৰ আজব সৃষ্টি কি জানে? এই পৃথিবীৰ আজব সৃষ্টি হৈছে ভাল পোৱা। যিটো বস্তু পইচাৰে নোৱাৰি সেইটো বস্তু ভাল পোৱাৰে আদায় কৰিব পাৰি। আৰু ভাল পোৱা এনেকুৱা এটা বস্তু যিটো যিয়ে নাপায় সি সদায় তৰ্পি থাকে আৰু যিয়ে পায় তাৰ হাতত কেতিয়াও নাথাকে। আৰু ভাল পোৱা থাকিলে আপুনি যি কামেই নকৰক প্ৰতিটো কামত আপুনি এটা পজিটিভ এনাৰ্জি থাকিব আৰু আপোনাক ভয়ামৰ পৰা পাহাৰ আৰু পাহাৰৰ পৰা এবাৰে শৃংগ বগাবলৈ আপোনাক সহায় কৰিব। আৰু যদি সঁচা ভাল পোৱাই আপোনাক জীৱন গঢ়িব আৰু যদি ভাল পোৱা কিবা খুঁটিনতি ৰৈ গ'ল তেতিয়াহ'লে জানিব আপোনাৰ জীৱনত আৰু ভুল কৰিবলৈ বাকী একো নাথাকিল, জীৱন ধ্বংস হৈ যাব। মনত ভাল পোৱাৰ নিচিনা শক্তি এই পৃথিৱীত ক'তো একোৱেই নাপাবা। যদি সঁচা ভাল পোৱাই হয় তেতিয়াহ'লে জানিব আপোনাৰ পৰা কেতিয়াও হীৰাৰ টুকুৰা অলংকাৰ কেতিয়াও নিবিচাৰে। বিচাৰিব মাত্ৰ অলপ সময়, ৰেচপেক্ট আৰু বুজাবুজি আৰু তাৰ মাজত বিশ্বাস। চেহেৰা ধুনীয়া হ'লে কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে। ভাল পোৱা হ'বলৈ হ'লে দুয়োখন অন্তৰ সদায় ধুনীয়া হ'ব লাগে। ভাল পোৱা যে কেৱল এজন ল'ৰা আৰু ছোৱালী এজনীৰ মাজতে যে হ'ব লাগিব তেনেকুৱা কথা নহয়। ভাল পোৱা সকলোৰে লগত হ'ব পাৰে। জন্ম হোৱা মা দেউতাৰ পৰা সকলোৰে লগত ভাই ভণ্টি সকলোৰে লগত ভাল পোৱা হ'ব পাৰে। এটা কথা জানিব, এজন মানুহ জীয়াই থাকিবলৈ হ'লে কাৰোবাৰ আশীৰ্বাদ নহ'লে কাৰোবাৰ মৰমতে মানুহজন জীয়াই থাকে। আপুনি আপোনাৰ ওচৰত থকা মানুহজনক একো দিব নোৱাৰিলে যদি মৰমৰ মাত এষাৰ বা কিবা এটা নোৱাৰিলে ভালকে কয় বুজাই দেখিব, তেতিয়া আপোনাৰ কথাখিনিৰ পৰা সি বহুত উৎসাহিত হৈছে আৰু আপোনাৰ কথা সদায় সি মনত ৰাখিব। গতিকে কাৰোবাক কিবা এটা বেয়াকে কোৱাতকে ভালকে ক'লে সি সঁচাকে আপোনাৰ কথাটো মনত ৰাখিব আৰু সি আগবাঢ়ি যোৱাত সুবিধা হ'ব। মানুহে ভাবে যে এই পৃথিৱীখন পইচাৰে কেৱল চলে। আপুনি যদি কাৰোবাৰ কাৰণে কিবা এটা কৰিছে দেখিব, চাবচোন কিমান আপোনাক আশীৰ্বাদ কৰে। কিছুমান আপোনাৰ বৃদ্ধ মানুহ বা কিছুমান অকলশৰীয়া মানুহবিলাকক যদি আপুনি কিবা এটা সহায় কৰি দিয়ে তেতিয়া দেখিবচোন কিমান ধুনীয়াকে আপোনাক আশীৰ্বাদ দিয়ে। তেতিয়াহ'লে এটা কথা ভাবিব, সেইবিলাকো জানো এটা মৰম ভাল পোৱাই নহয়? জীৱনত যিয়ে নকৰক কিয় নিস্বাৰ্থভাৱে কৰিব। কিবা এটা পোৱাৰ আশাত কিবা এটা দি নিদিব, কাৰণ আপুনি যিখিনি কৰিব সেইখিনিৰ বিনিময় কেতিয়াও নিবিচাৰিব। ভগৱানে আপোনাক নিশ্চয় চাব আৰু মানুহে আশীৰ্বাদ নিশ্চয় কৰিব আপোনাক। এই পৃথিৱীত আমি আহিছোঁ কিয়? এই পৃথিৱীখনটো আমাৰ চিৰ যুগমীয়া নহয়। আমি যেতিয়ালৈকে জীয়াই থাকিম এই পৃথিৱীখনত সকলো আমাৰ মাজত ভাই ভনী মা দেউতাৰ নিচিনাকৈ চলিব লাগিব। স্বাৰ্থপৰ, হিংসা, অহংকাৰ, গৌৰৱ এইবিলাকেই জানো আমাৰ জীৱনটো সুন্দৰ কৰিব? আমাৰ জীৱনটো সুন্দৰ কৰিবলৈ হ'লে নিজৰ স্বাৰ্থ এৰি সদায় সঁচা মৰম ভাল পোৱাৰে মানুহক সদায় আকৰ্ষণ কৰিব লাগে। ধন অৰ্জন কৰি আপুনি যদি শান্তিত টোপনি মাৰিব নোৱাৰে, শান্তিত থাকিব নোৱাৰে, বিল্ডিং এটা বনাই কিনে আপুনি যদি সেই বিল্ডিংটোৰ ভিতৰত ৰাতি টোপনি নাই চট ফটাই থাকিব লাগে, তেতিয়াহ'লে আপুনি এবাৰ ভাবি চাবচোন, এটা সপোন আৰু এটা আশা কেতিয়াবা পইচাৰ মাজত জানো আবদ্ধ হৈ থাকে? সকলো যদি মৰম ভাল পোৱাৰ মাজত যদি বিলীন হৈ যায় তেতিয়াহ'লে আমাৰ মনবিলাক কিমান সুন্দৰ হ'ব। আৰু আমাৰ সদায় বিবেচনাবিলাক যদি সকলোৰে এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে কিমান ধুনীয়াকৈ পৃথিৱীখন চলিব, হয়নে বাৰু? পইচা পইচা পইচা, কেৱল মানুহে পইচাকে বিচাৰে। এটা কথা সত্য যে পইচাৰে জীৱন চলিব লাগে, কিন্তু পইচাৰে কিন্তু আমি মৃত্যু কিনিব নোৱাৰোঁ, এইটো মনত ৰাখিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ ভিডিঅ'সমূহ মই বনাবলৈ আকৌ উৎসাহিত হ'ম। ধন্যবাদ, বাই বাই, লাভ ইউ।